বৃহস্পতি দেই তোমাক কিতাপ এবাৰ পঢ়ালে মনত নাথাকে শুনতে আকৌ এবাৰ কি পঢ়াইছিলো শুনিবি দে ভালকে মন দি শুনিবি মানে মছা মনত পৰি গ'ল কালি আপুনি কি পঢ়াইছিলে কচোন স্যাৰ মানে অমিতা আ মানে আমিতা ই মানে তই নাজানা ভালকে ক'ব মোৰ মনত পৰি গ'ল স্যাৰ শুন মানে কেঁচা অমিতা আ মানে পকা অমিতা খালি মোক শেষ কৰি তহঁতে তই কিতাপ ওচৰলৈ পইচা কাৰণে আহি আছো এনে তই কিতাপ ওচৰলৈ মই এনেও নাহো মই এতিয়া তহঁত কিতাপ কেইটামান অনুবাদ কৰিব দিম কিন্তু স্যাৰ ভালকে কবি প্ৰথমতে তই ক দগ মানে কি কচোন অসমীয়াত স্যাৰ কুকুৰ তহঁত কিতাপ বুজিছো নেকি চুপচাপ বহি থাক এতিয়া তই ক তাৰ আকৌ ৰাখো ভাল চাই মানে কি কচোন স্যাৰ লাজ লাগে কুকুৰ লাজ লাগিবলগীয়া আকৌ কি কথাটো আছে হ'ব তই কচোন মানে ধুনীয়া স্যাৰ মই জানো মই ধুনীয়া বুলি তই ভাল চাই মানে কি হতে ক ভাল স্যাৰ মানে ধুনীয়া স্যাৰ গৰু ভাল চাই মানে সগুণ হ'ব এতিয়া ইয়াৰ পিছতো কৈ দিয়া পাতি যোৱা ফাদাৰ্ছ নেম ধুনু তই কচোন স্যাৰ মোৰ দেউতাৰ নামটো ইংৰাজীত নাজানো নহয় অসমীয়াতহে জানো কচোন বাৰু নামটো সৰু কলিতা আগত একো নাই নেকি আছে স্যাৰ আগৰবিলাক দি পেলাই ক শ্ৰীযুত সৰু কলিতা হেই এইটো ইংৰাজীতো ক'ব নোৱাৰা নে তই কৈ দেচোন তেন্তে বাপেকৰ নামটো তাক ইংলিছত স্যাৰ মিষ্টাৰ স্যাৰ সৰিয়হটো দিব লাগিবনে কি কৰিব বুদ্ধি স্যাৰ মিষ্টাৰ লিখিবা যে দিয়ে যে এনেকে মই বুজি পাইছো দে হয় দি মেলিয়ে ক মিষ্টাৰ সৰিয়হগুটি কি মিষ্টাৰ সৰিয়হগুটি স্যাৰ মই যে কৈছিলো মিষ্টাৰ লিখি পেলাই এনেকে দিয়ে যে এইবিলাক বাদ দে ডাইৰেক্ট মিষ্টাৰ কৈ নামটো ক মিষ্টাৰ স্মল কলিতা তাৰ বাপেকৰ নামটো ক'ত স্মল কলিতা আছিল সৰু কলিতাহে আছিল স্যাৰ সৰু মানেতো স্মলেই সেইকাৰণে ইংলিছত স্মল কলিতাই হ'ব তহঁতক মই পঢ়াবলৈ দৰকাৰেই নাই তহঁতে চব পাৰ চোন যাচোন মাৰ চাউল যদি চাইকাপকে লাগে মোৰ বিষয়ে দিছ তহঁতে কৰিবগে লাগিব তহঁতকেইটাৰ ওচৰলৈ যে মই পইচাকেইটা এখাতে আহি আছো এনেই তহঁতকেইটাৰ ওচৰলৈ মই নাহো আৰু স্যাৰ বিস্কুট 3টা দিছে নহয় এটা মই লৈ যাওঁ দেই